সিজাৰিন কৰাৰ পিছত কাৰ বাৰু এনেকৈ কঁকালৰ বিষ হয় মোৰ যে ইমান কঁকালৰ বিষ হয় নহয় হাউলি মই ঘৰতো ভালকৈ সাৰিব নোৱাৰোঁ আৰু সেইটো কাৰণে বেল এপাত মাৰিছোঁ এই বেলপাত আকৌ বাইদেৱে দিছে দেই বাইদেউ যেতিয়া সন্তান জন্ম হৈছিল তেতিয়া তাই মাৰিছিল আৰু এডাল মোলৈ লৈ আহিছিল আৰু সেইডালে মই মাৰিছোঁ ইমান যে কঁকালৰ বিষ নহয় কাপোৰকেইটা ভালকৈ ধুব নোৱাৰোঁ আৰু সিজাৰিন কৰিলে এনেকুৱা কঁকালৰ বিষ হয় কিন্তু মই যেতিয়া মোৰ ডাঙৰ ছোৱালীজনী যেতিয়া জন্ম হৈছিলে আৰু তেতিয়া মোৰ কিন্তু ইমান বিষ নাছিলে এতিয়া কিন্তু ইহঁতৰ দুটা হোৱাৰ পিছতহে এনেকুৱাকৈ বিষ হয় যে প্ৰতিদিনাই মানে বিষ হয় সদায় বেল মাৰিব লগা হয় আৰু ইয়াৰ চাওকচোন বাৰু আমাৰ গোটেই কাপোৰ মেলা আছে এতিয়া ডাৱৰীয়া বতৰ আজি 2 দিন হ'ল বতৰ ডাৱৰীয়া কৰা গোটেই কাপোৰে একদম থাক লাগি গৈছে আৰু যেতিয়া বতৰ ডাৱৰীয়া কৰে কেঁচুৱাই যে ইমান পেচাব কৰে লেট্ৰিন হয় সেইটো কাৰণে মানে কাপোৰ দিবলৈ নাইকিয়া হৈ গৈছে সেইটো কাৰণে পেম্পাছকে পিন্ধাইছোঁ পেম্পাছ কিন্তু পিন্ধোৱাটো ইমান কিন্তু ভাল নহয় কাৰণ তাহাঁতৰ একেৰাহে পিন্ধাই থাকিলে গেলেপ খাই থাকে খজুৱতি হ'ব পাৰে আৰু ইনফেকশ্যন হৈ যাব পাৰে গোটেই আৰু এয়া চাওক বৌমাকে সৰুটো আমাৰ মানে আদিক আৰু ডাঙৰটোৰ নাম মন দিছোঁ দেই ঘৰত মতা নাম আৰু সৰুটোৰ নাম আদি দিছোঁ বৌমাকে এয়া ইউটিউবত হৰি নাম শুনাই তাক উমলাই আছে আৰু এইফালে চব ড্ৰয়িং ৰুমটো গোটেই অৱস্থা নাইকিয়া হৈ আছে আপোনালোকে কিন্তু ইগন'ৰ কৰিব দেই কাৰণ বৰষুণৰ বতৰ যে সেইকাৰণে মেলিবলৈ কাপোৰ মানে জেগা নাইকিয়া হৈছে আৰু এয়া সৰু বাইকে পঢ়ি আছে দেখিছেনে বাৰু কাৰণ সিহঁতৰ 6 মাহিলী পৰীক্ষা চলি আছে আৰু এয়া তাই কাপোৰখিনি তলতে পঢ়ি আছে বেয়াও লাগিছে মোৰ কাৰণ যিহেতু এতিয়া জেগাও নাই মেলিবলৈ সেইটো কাৰণে ড্ৰয়িং ৰুমতে মেলি দিছোঁ আকৌ ৰুমতো মেলা আছে বাহিৰৰ ৰুমটোতো আলহী হোৱা ৰুমটোতো এনেধৰণে মেলি থৈছোঁ আৰু এয়া চক দিনত পুৰা শুইছে দেখিছেনে বাৰু দিনত একদম একেবাৰে গুলাই শুৱে বুলি কয় যে মেৰিয়াই সেনেকৈ শুৱে একদম মানে পেচাব কৰিলে লেট্ৰিন কৰিলে খবৰ নাইকিয়াকৈ তাহাঁতিকেইটা পৰি থাকে আৰু এয়া বাইকে কাষতে উমলাই তাহাঁতেও টোপনি গ'লগৈ কাৰণ তাইও এক্সাম চলি আছে আৰু এক্সাম চলি আছে যদিও মই তাক ভালকৈ দেখাব পৰা নাই যিহেতু ইহঁতিকেইটাও আমনি কৰে মাজে আৰু তাইক পঢ়াই থকা সময়তো কেতিয়াবা তাইয়ে ধৰিব লগা হয় এটাই আমনি কৰিলে তাক খুৱাওঁতে ইটোৱে আমনি কৰে সেইটো কাৰণে কেতিয়াবা তাই ধৰিব লগা হয় সেইটো কাৰণে মই ইমান মানে ধৰা নাই আৰু যেতিয়া বছৰেকীয়া পৰীক্ষা হ'ব তেতিয়া অলপ ইহঁতে অকণমান ডাঙৰো হ'ব তেতিয়াই ভাবিছোঁ ভালকৈ অকণমান চাই দিম আৰু মই গাত হৈ থাকোঁতেও মানে তাইক মই পঢ়াব নোৱাৰিলোঁ সেইটো কাৰণেও মোৰ নিজৰ কাৰণেই নিজেই অলপ দুখী যেন অনুভৱ হৈছে আৰু এয়া চক পুৰা হৈছে দেখিছেনে বাৰু ইহঁতৰ কিয় জানো সৰু ল'ৰা ছোৱালীৰ নখবিলাক ভাগি যায় বুলি কয় কিন্তু ইহঁতৰ দুটাৰ আকৌ নেভাগে কিন্তু দেই নখকেইটা ইমান টান নহয় মই 2 দিন ব্লেডে কাটিলোঁ আৰু কাটিবলৈ আছে এতিয়া আকৌ দীঘল হৈ আহিলে আৰু এয়া চক ৰাতিৰ দৃশ্য দেখিছেনে বাৰু ৰাতি হ'লে দিনত যে গুলাই শুৱে ৰাতি হ'লে এয়া চক ৰাতি এতিয়া বাজিছে কেইটা বাজিছে ৰ'ব দেই এতিয়া বাজিছে 4টা 4:30 বাজিছে ৰাতিপুৱাবলৈ সময় হৈছে মানে মই এতিয়া শুবলৈ লৈছোঁ ইহঁতি শুই এতিয়া দেউতাকে সেই লৈ পেলাই টোপনিয়াই লৈ মুখ হাত ধুই আহিছে আৰু এইখন হৈছে পিছৰ এদিনৰ দৃশ্য দেই এতিয়া বাজিছে 2:30 বাজিছে 2:40 মান হৈছে আৰু এনেকৈয়ে ৰাতিকণ পাৰ কৰিছোঁ ৰাতিপুৱালৈকে কেতিয়াবা হ'লে 12টা বজালৈকে সাৰ পাই থাকে কেতিয়াবা মানে 2 ঘণ্টামান হৈ আকৌ 2টামান বজাত উঠে আৰু এয়া হামিয়াই যেতিয়া পেটটো ভৰি থাকে তেতিয়া আকৌ আমনি নকৰে কিন্তু মানে খেলি থাকিব লাগে আৰু যদি পেটটো ভৰি নাথাকে নহয় খুব কান্দে মোৰ অলপ মানে হেৰি হয় কি বুলি কয় এটা হাঁহ পালে বুলি ক'লে ইটোও হাঁহ পাই যায় যে জন্ম সন্তান নহয় জানো সেইটো কাৰণে এটাই কান্দিলে ইটোও কান্দে বুলি কয় অকণমান নহয় বহুতখিনিয়ে মিল আছে সেইটো কাৰণে এটা হাড় পালে বুলি ক'লে ইটো হাড় পাই যায় আৰু কান্দিলে বুলি ক'লেতো ৰক্ষাই নাই আৰু 2টা উঠিব লগা হয় 2টা উঠি মেলি আমি নচুৱাই থাকিব লগা হয় মই এটা খুৱাওঁ আৰু এটা দেউতাকে নচুৱাই থাকে আৰু এটা খুৱাই আজৰি হ'লে মানে আকৌ ইটোক খুৱাই খুৱাওঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকৰ বাৰু এনেকুৱা অৱস্থা হয়নে যিসকলৰ কেঁচুৱা আছে আৰু কেতিয়াৰ পৰা ধুনীয়াকৈ শুব পাৰিব আপোনালোকে জনাবচোন আৰু বেছি দীঘল নকৰোঁ আপোনালোকক ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰণি মাৰোঁ আৰু যদিহে মোৰ ফেচবুক পেজটো চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব এনেধৰণৰ ভিডিঅ' চাবলৈ আৰু যদিহে মোৰ ইউটিউব চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ আৰু এতিয়ালৈ সমাপ্ত কৰোঁ ভিডিঅ'টো আৰু কেঁচুৱাইও আমনি কৰিছে আৰু বৰষুণো পূৰা চিপকৈ দি আছে আপোনালোকে নিশ্চয় বেকগ্ৰাউণ্ডত গম পাইছে